তই যে এইটো ভিডিঅ'ত ক্লিক কৰছা তাৰ কাৰণে মই বহুত বহুত দুখী অনুভৱ কৰছোঁ। ডিচিপ্লিন মানে তই ইমান ষ্ট্ৰিক্টলি একো ভাই লিষ্ট বানাং 1 নম্বৰ 2 নম্বৰ কৰবাই লাগিব এইগিলা বাদ দি ইমান ষ্ট্ৰিক্ট নহয় ভাই টাইট বস্তুটো নহয় ঢিলাই দি মটিভেশ্যন লাগে কিয় লগা হৈছে এইটো ভিডিঅ' তই নৰা মটিভেশ্যন নহওকে নৰা আগবাঢ়বা তই পঢ়িবা পাৰা নাই কিয় পাৰা নাই ভাই তই যদি ভাবছা যে মোৰ এটা ভাল ৰিজাল্ট হওক তই যদি ভাবছা মই ডাঙৰ মানুহ হওঁ মই ধনী মানুহ হম মোক মানুহে মানব মোক মানুহে ৰেচপেক্ট কৰিব তেনেহ'লে তোক এই সহজ ৰাস্তাটো কিয় লাগে কাৰো জীৱনে সহজ নহয় আৰু যোনকেইটা মানুহৰ উদাহৰণ তই দিবি সেইকেইটা তই ভাবিলো জাষ্ট লাকি আৰু তই সেইটো নহয় বুলি ভাবিয়ে কাম কৰিব লাগিব কাৰণ লাকিটো এটা বহুত লাখৰ ভিতৰত এটা পচিবিলিটি যিহেতু চবে সেই লাকিটো হবা নৰে তো তই কি ৱেইট কৰি থাকবি নেকি সেই মোমেণ্টটোক লাগি মিৰেকল হৈ যাব মিৰেকল ডিচিপ্লিন তই সদায় এটা এটা সৰু সৰু কাম কৰি আনা তই আজিও প্ৰক্ৰাষ্টিনেট কৰছা যে কালি কৰিম কালিও কৈছা কালি কৰিম সেইকাৰণে তোৰ হোৱা নাই তোক সেইকাৰণে আজি মটিভেশ্যন লগা হৈছে তই আজিয়ে একো কাম কৰা নাই তই কালি কেনেকৈ কৰবি পৰহি কেনেকৈ কৰবি তই আজিটোতো কৰ এটলিষ্ট একদিনটো পঢ়ৰ 2 দিনটো পঢ়ৰ তাৰপিছত লাহে লাহেহে জানা হয় মানুহ একদিনতে কি ডাঙৰ মানুহ হ'ব খুজিছা নেকি তো সেইকাৰণে কৈছোঁ ডিচিপ্লিন মেইনটেইন কৰ ডিচিপ্লিন মানে তই ইমান ষ্ট্ৰিক্টলি একো ভাই লিষ্ট বানাং 1 নম্বৰ 2 নম্বৰ কৰবাই লাগিব এইগিলা বাদ দি ইমান ষ্ট্ৰিক্ট নহয় ভাই তই লাহে লাহে চব লাহে লাহে কৰবি ইমান মানে টাইট বস্তুটো নহয় ঢিলাই দি ধৰ মই এজ এ ষ্টুডেণ্ট হিচাপে কৈছোঁ যিহেতু মেক্সিমাম ষ্টুডেণ্টে হ'ব পঢ়িবা লাগে পঢ়িবা মনে নাযায় কি কৰোঁ চাবি তই ভাবি আছা যে ইমান পঢ়িবা আছে কেতিয়া পঢ়িম কেনেকৈ পঢ়িম বুজিয়ে নাপাওঁ দেখোন সেইকাৰণে তই নৰা পঢ়িবা নৰা তই আজি এটা সৰু টপিক পঢ় তই এটলিষ্ট পঢ়াৰ হেবিটটো বনো যে আজি মই নালগে 10 ঘণ্টা পঢ়িবা প্ৰথম দিনাই তই আজি 5 মিনিটে পঢ় খালি টেবুলত বহ কালি 5 মিনিট বহ টেবুলত বহ তই এতিয়া যদি ভাবা 5 মিনিট পঢ়লে কি হ'ব ভাই পৰীক্ষা আহিছিয়ে আৰে তই যদি সেইটো ভাবি কিনে 5 মিনিটো নপঢ়া তইতো এনেও পঢ়াই নাই ফাৰ্ষ্ট হেবিটটো বনিলো 5 মিনিট তই যদি কম তই 10 মিনিট পঢ় ভাই 10 মিনিটটো পারবি তো এটলিষ্ট বহা পঢ়া আজিতো ভাব কালিতো বাদ দি আজি অলপ পঢ়িলো কালিও অলপ পঢ় পৰহি অলপ পঢ় এটা সময়ক লগি মানুহৰ এই বৰ লাগছি নৰো পঢ়িবা এটা সময়ক লগি যেতিয়া তুই বস্তুগুলা বুজি পাও হবি একবাৰ যেতিয়া তোৰ কিতাপখনৰ ওপৰত তোৰ এটা আচ্ছা কিতাপখনত এই আছে মই অলপ পঢ়িলে পাৰিম সেই লেভেলটো যদি পাই যা থ্ৰেছ হল বুলি যদি কয় তো তাৰ পাছত তাক তোক পঢ়িবাও ক'ব নালাগে তোক ঠেইলাবাও লগা নাই কোনেও তই জাষ্ট পঢ়ি ভাল পাবি তই এনান পাবি নলেজ পাই দেখোন তই নিজে চকবি আৰে মোৰতো পঢ়িবা মন যায় আছে তো সেই কামটো কিয় নকৰা তই যদি মটিভেশ্যন লাগে সদায় সদায় 2 দিনৰ মূৰে মূৰে তোক কোনে মটিভেশ্যন দি থাকব ইণ্টাৰনেটটো হল বুলিয়ে তোক সদায় মটিভেশ্যন দি থাকব নেকি কোনোবাই আৰু তোক যদি সদায় মটিভেশ্যন লগা হৈছে তেনেহ'লে তই ভাই মটিভেশ্যনে চা কাম কৰবা নৰা কাম কৰাটো মেইন তই সদায় কাম কৰবি মটিভেশ্যন বাঢ়ি যাবি মটিভেশ্যন বোলা বস্তুটোৱে নাই একচুৱেলি অলপ অলপ কৰি থাক আহি যাব বুলি ডাইৰেক্ট ক'বা নালাগে কিন্তু এটলিষ্ট তোৰ এটা হেবিট হ'ব যিটো হেবিট তই বয়া নাপাহ যে মই পঢ়ি বয়া পাম সেইটো অভ্যাস গুচি যাব আৰু যেতিয়া সেইটো অভ্যাস গুচি যাব দেন তোক ছাকচেছ আৰু লগা নহয় তই জাষ্ট কাম কৰা আৰু বাই বাই